নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল এ লেচন উইথ কুন্তললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল চাই গম পাইছে মই আজি অলিম্পিকৰ বিষয়ে কিছু তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা কথা কৈ দিওঁ, যদি আপোনালোকে অকল থাম্বনেইলত থকা কুৱেশ্যনটোৱে চাব বিচাৰিছে তেনেহ'লে আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ কৰি কিনে একেবাৰে শেষত কুৱেশ্যনটো আছে চাই ল'ব পাৰে। আৰু যদি আপোনালোকে বাকীকেইটা কুৱেশ্যন জানিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক, কিয়নো গোটেই ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় কিছু নহয় কিছু জ্ঞান লাভ কৰিবলৈ পাৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথমখন অলিম্পিক খেল কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 776 BC। BCৰ ফুল মিনিংটো হৈছে বিফৰ খ্ৰীষ্ট, মানে জিচাছ খ্ৰীষ্টৰ জন্মৰ আগতে চনবিলাক বা তাৰিখবিলাক BC মানে বিফৰ খ্ৰীষ্ট হিচাপে জনা গৈছিল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰৰ অলিম্পিক খেলত সকলো দেশে মহিলা খেলুৱৈক অংশগ্ৰহণ কৰিবৰ বাবে পঠাইছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 2012 লণ্ডন অলিম্পিক্স, য'ত সকলো পাৰ্টিচিপেণ্ট কি আছিল? ফিমেল আছিল। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰৰ অলিম্পিক খেলত পাৰ চৰাই হত্যা কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1900 পেৰিছ অলিম্পিক্স। এই অলিম্পিকত এটা ইভেণ্ট আছিল, এম লগোৱা ইভেণ্ট হয়। তো তাত মানে পাৰ চৰাইৰ ওপৰত এম লগোৱা হৈছিল আৰু মাৰি পেলোৱা হৈছিল। আৰু বিজেতাজনে 300টা পাৰ চৰাইৰ ভিতৰত 21টা নে 22টা, মই আনুমানিক কৈছোঁ, মোৰ মনত নাই ভালকৈ। তো ইমানটা পাৰ চৰাই হত্যা কৰি বিজয়ী হৈছিল। আপোনালোকে গোটেইখিনি ডিটেইলছ যদি চাব বিচাৰে তেনেহ'লে গুগলত চাব পাৰে। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে দুবাৰ অলিম্পিক খেলৰ আঁত ধৰোঁতা একমাত্ৰ ষ্টেডিয়ামখন কি? আৰু ইয়াৰ উত্তৰটো হৈছে দ্য লছ এঞ্জেলেছ মেম'ৰিয়েল কলিজিয়াম। এই ষ্টেডিয়ামখনত দুবাৰ অলিম্পিক খেল হৈছে। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া প্ৰথমবাৰৰ বাবে অলিম্পিক খেল স্থগিত হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 2020 টকিঅ' অলিম্পিক্স। এইবাৰ যিটো অলিম্পিক্স হৈ আছে সেইটো আচলতে যোৱা বছৰ হোৱা কথা আছিল, কিন্তু কৰোণাৰ কাৰণে পষ্টপন কৰিবলগীয়া হ'ল। কিন্তু ইয়াৰ আগতো কেইবাখনমান অলিম্পিক্স কেঞ্চেল হৈছিলে, আৰু এইবিলাক হৈছিলে, এখন হৈছিলে 1914 চনত প্ৰথম বিশ্বযুদ্ধৰ কাৰণে কেঞ্চেল হৈছিলে, আৰু 1940 চনৰ অলিম্পিক্স আৰু 1944 মানে 44 চনৰ অলিম্পিক্সো কেঞ্চেল হৈছিলে ৱৰ্ল্ড ৱাৰ 2ৰ কাৰণে। কিন্তু এইকেইখন কি হৈছিলে? কেঞ্চেল হৈছিলে, স্থগিত কৰা হোৱা নাছিলে। তো প্ৰথমবাৰৰ কাৰণে স্থগিত কৰা হৈছে এইবাৰখন মানে 2020ৰখন, যিখন এইবাৰ 2021ত হ'ল। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা অলিম্পিক খেলত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দিয়া আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1904 অলিম্পিক্স। 1904 চনৰ অলিম্পিকৰ পৰাহে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দিয়া হৈছিল বিজেতাসকলক। আৰু ইয়াৰ আগতে কি দিছিলে? এডাল গছৰ মানে ব্ৰাঞ্চ, মানে শাখাবিলাক কি কৰিছিলে, মানে ভাঁজ লগাই মালা টাইপ কৰি কিনে দিছিলে। তো এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিক খেলত আটাইতকৈ বেছি পদক বিজয়ী দেশখন কি? আৰু ইয়াৰ উত্তৰটো হৈছে USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। আৰু এইখন দেশে টোটেল 2827টা মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে আজিলৈ। আৰু এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিক খেলত আটাইতকৈ বেছি পদক লাভ কৰা খেলুৱৈজন কোন? আগৰ প্ৰশ্নটো আছিলে দেশ হিচাপে, আৰু এইটো হৈছে ইণ্ডিভিজুৱেল এজন খেলুৱৈ হিচাপে প্ৰশ্নটো সোধা হৈছে। আৰু ইয়াৰ উত্তৰটো হৈছে মাইকেল ফেল্পছ, আৰু এখেতে টোটেল 28টা মেডেল লাভ কৰিছে। এখেত হৈছে এজন আমেৰিকাৰ ছুইমাৰ চেম্পিয়ন, মানে সাঁতোৰবিদ। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিক খেলৰ প্ৰতীক চিহ্নত থকা বৃত্তকেইটাই কি সূচায়? আৰু ইয়াৰ উত্তৰটো হৈছে বিকজ ইট স্পৰ্টছ কম্পিটিটৰ্ছ কাম ফ্ৰম 5 কণ্টিনেণ্টছ, মানে কাৰণটো কি কৈছে যে যিবিলাক ইয়াত পাৰ্টিচিপেণ্ট কৰে বেছিভাগ দেশ কি হয় 5খন মহাদেশৰ পৰাই মানে আহে, সেইকাৰণে এই বৃত্তকেইটা লগোৱা হয়, 5টা বৃত্ত। দিছ ৰিংছ আৰ ডিছপ্লেড ইন এন অভাৰলেপিং ফেশ্বন টু ৰিপ্ৰেজেণ্ট দ্য ইণ্টাৰনেশ্যনেল কোপাৰেশ্যন বিহাইণ্ড দ্য গেমছ এজ ৱেল এজ দ্য কামিং টুগেডাৰ অফ এথলিটছ ফ্ৰম অল অভাৰ দ্য ৱৰ্ল্ড। আৰু যে ৰিংছকেইটা যে অভাৰলেপিং হৈ থাকে, মানে এটাৰ লগত যে আনটো লাগি থাকে, ইয়াৰ কাৰণটো এইটোৱে যে মানে যাতে গোটেই ইণ্টাৰনেশ্যনেলি কি হয় এটা মানে ভাল ভাৱ, এটা মিলজুল পৰিৱেশ এটা থাকে, সকলো যাতে মিলিজুলি থাকে। আৰু কি কৈছে কামিং টুগেডাৰ এথলিটছ ফ্ৰম অল অভাৰ দ্য ৱৰ্ল্ড, যিহেতু সকলো দেশৰ পৰাই এথলিটছবিলাক আহে, সেইকাৰণে গোটেইকেইটা বৃত্ত কি হৈছে লগ লগোৱা আছে। 5টা বৃত্ত থাকে, যিহেতু 5খন
মহাদেশৰ পৰা বেছিকৈ আহে আৰু লগ লগোৱা কাৰণ এইটোৱে যে যাতে গোটেই দেশকেইখনৰ মাজত এটা মিলাপ্ৰীতি ভাৱ থাকে সেইকাৰণে। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 10 নম্বৰ প্ৰশ্ন যিটো লাষ্ট প্ৰশ্ন হয় সেইটো হৈছে অলিম্পিক খেলৰ প্ৰত্যেকজন বিজেতাই পদকটো কামোৰে কিয়? আপোনালোকে চাগে নিশ্চয় দেখিছে, ময়ো দেখিছোঁ, সকলোৱে দেখিছে। আৰু ইয়াৰ উত্তৰটো একেবাৰে চিম্পুল হয়। ইয়াত উত্তৰটো হৈছে দ্য ৰিজন ইজ একচুৱেলি ভেৰি চিম্পুল। ফটোগ্ৰাফাৰ্ছ আস্ক দ্য মেডেলিষ্ট টু ডু ইট বিকজ দে থিংক ইট লুকছ গুড ইন পিকচাৰ্ছ। ক'ব গ'লে এইটো এটা ফেশ্বন হয়, ইয়াত কোনো বেলেগ ধৰণৰ কাৰণ নাই। তাৰ ফটোগ্ৰাফাৰবিলাকে মেডেলিষ্টবিলাকক যিসকল বিজেতা থাকে তেওঁলোকক এই কামটো কৰিবলৈ কয়, যাতে যিহেতু মানে আগৰ পৰা এনেকুৱা ফটো তুলি অহা হৈছে, তো মানে ফটোগ্ৰাফাৰবিলাকে মানে কয় যে এনেকৈ প'জ এটা দিবলৈ মেডেলটো কামুৰি, যাতে আগৰ মানে ক'ব গ'লে আগৰ মানে যিবিলাক মেডেলিষ্টৰ ফটো তাৰ লগত খাপ খুৱাবলৈ মানে এইটো কৰা হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন দি বজাই দিব, যাতে এনেকুৱা ভিডিঅ' আনিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। আপোনালোকৰ ফিডবেকৰ পৰাই মই মোৰ ভিডিঅ'বিলাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম। লগতে ভিডিঅ'বিলাক নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।